আছোঁ এটা ধুনীয়া ভাল লগা ঠাইত আছোঁ আৰু ঠাইটুকুৰাত আছোঁ এনেকুৱা ঠাইটুকুৰা আপোনালোক কি ঠাইত আছোঁ আৰু এই ঠাইটুকুৰাত আহিবৰ কাৰণে এটা কাৰণে ক্ষমতা হৈছে আপোনালোকৰ কাৰণে যিহেতু নেকি আপোনালোকে মোৰ ভিডিঅ' চায় সেইকাৰণে আপোনালোকক বোলে এইবোৰ ঠাইত আহিব লগা হৈ যায় আৰু আপোনালোকৰ কাৰণে এইবোৰ ঠাই দেখাও পাওঁ আৰু আপোনালোকৰ কাৰণে আপোনালোকে জানে যে মোৰ এটা চেনেল আছে চেনেলত ভিডিঅ' আপলোড কৰিব লগাৰ কাৰণে এইবিলাক ঠাইত আহিব লগা হয় আপোনালোকৰ কাৰণে আৰু এই ঠাইটুকুৰা হৈছে কি ঠাই আপোনালোকক জোকাই আছোঁ আপোনালোকে চাই এনজয় কৰক এইটুকুৰাই হৈছে ঠাইটুকুৰা আপোনালোকে দেখিছে ঠাইটুকুৰা দেখিছে কোন জেগাত আছোঁ বৰ্তমান মানুহ আজি বৰষুণৰ কাৰণে মানুহ বহুত কম আহিছে বৰ্তমান বৰষুণৰ কাৰণে মানুহ কম এনেই বৰষুণ নহ'লে ইয়াত মানুহ বহুতখিনিয়ে হয় হ'লেও বহুতখিনিয়ে হৈছে মানুহ এই ঠাইটুকুৰা আছে মাংলো কাটামপুৰি বুলি কয় তাত আছে দেখিছে মানুহ বুঢ়া ককা আইতা আঙুৰ চব সকলোৱে আহিছে আৰু লগতে আগত এইখন ৰেষ্টুৰেণ্টখন নাছিলে এতিয়া বৰ্তমান ৰেষ্টুৰেণ্টখন বনাই দিছে আগত নাছিলে এইখিনি খালী ঠাই আছিলে বহুত লেতেৰা ঠাই আছিলে আজি আহি দেখিছোঁ হোটেল এখন বনাই দিছে আৰু ইয়াত দেখিছে কিমান মানুহ আছে আৰু ফটো উঠিছে চোৱালৈকে চাই আছে যিবিলাকে যি কৰে কৰি আছে মুঠত আৰু আমি আহিছোঁ বৰ্তমান চাবলৈ চাই এনজয় কৰিবলৈ আহিছোঁ চবে ইয়াত চাই পিনে এনজয় কৰিবলৈ আহে আৰু ফটো উঠিবলৈ আহে আৰু কিনো কৰিব আহে আগৰ পৰা ডাঙৰ বৰ্তমান গা ধুব দিয়া হয় নিশ্চয় ভাল লাগিলে হয় কাৰণ ইয়াত গা ধুবলৈ আহোঁ বেগটো দেখিছে লগত বেগটো আছে গা ধুবলৈ আহিছে এতিয়া বৰষুণৰ ছিজন যিহেতু নেকি বৰষুণৰ ছিজনত গা ধুব নিদিয়ে পানী বেছি হৈ আছে পানী বহুতখিনি দূৰলৈকে আহিছে আৰু ইয়াৰ টিকি বুজি গৈছে বহুত দূৰ দূৰণিৰ পৰা আহে ইয়াত মানুহ চাবলৈ ওচৰৰ মানুহখিনি বুলি নহয় বহুত দূৰ দূৰণিৰ পৰা আহে ইয়াত চাবলৈ কাৰণ ওচৰৰ মানুহখিনি কিন্তু ডেইলি চাই থাকে নেদেখা মানুহ সকলো আহে চাবলৈ আৰু ইয়াত যিমানবোৰ মানুহ দেখে কাৰণ চব চহৰ টাউন এলেকাত থকা মানুহ সেইটো কাৰণে আপোনালোকে ড্ৰেছ পোছাকবিলাক অকণমান পিন্ধা বেলেগ দেখিব পাৰে ড্ৰেছ পোছাকবিলাক অকণমান বেলেগ হয় আৰু দেখিয়ে গম পাইছে ড্ৰেছ পোছাকবিলাক কি ধৰণে আমাৰ গাঁৱলীয়া নিচিনা নহয় গাঁৱত সদায় ফুল কাপোৰ ড্ৰেছ পোছাক মানে এইবিলাক টাউনৰ এলেকাৰ মানুহবিলাক চহৰৰ মানুহ সেইটো কাৰণে এইবিলাক ড্ৰেছ পোছাকবিলাক এনেকুৱা আৰু মডেলিষ্টবিলাকৰ এনেকুৱা এই কোণাখিনি দূৰলৈকে আহিছে এই কোণাখিনি আৰু এনেকুৱা এটা পৰিৱেশ দেখা পালে আৰু কি লাগে আৰু এয়া চাওক পানী ক'লৈকে আহিছে চাওক ঢৌ এনেকুৱা ডাঙৰ ডাঙৰ ঢৌ দি আছে আৰু বৰ্তমান কেৰেলাত বহুত কণ্টেইনাৰ বহুত লঞ্চ বাগৰি পৰিছে পাল্টি হৈছে আৰু বহুত এনেকুৱা কাষলৈকে বহুত কণ্টেইনাৰবিলাক উঠি আহিছে বহুত এক্সিডেণ্টো হৈছে সাগৰত কাৰণ সাগৰতো এক্সিডেণ্ট হয় বহুত ডাঙৰ ডাঙৰ এক্সিডেণ্ট হয় পানী কিমান দূৰলৈকে আহিব সেইটো ঢৌ উঠি পানী আৰু ঢৌ চাওক ক'লৈকে আহে চাওক ইয়াত ঢৌ সৰু সুৰা ঢৌ নহয় এইবিলাক ডাঙৰ ডাঙৰ ঢৌ এইবিলাকত কেনেবাকৈ ইয়াত পৰিব পালে মাজত যদি কেনেবাকৈ এজন মানুহ পৰে কিনা পাবহি এনেকৈ পানী ঢৌ উঠি আছে আৰু চাইডৰ পৰা ভিডিঅ' বনোৱাত লাগি আছে আৰু আগত লেতেৰা যিমান দূৰলৈকে দেখা নাপায় এইটো বহুত দূৰলৈকে আহিছে এইটো চাওক বহুত দূৰলৈকে আহিছে চাওক কিমান দূৰলৈকে আহিছে মানুহ ফটো দি আছে ক'ত আহিছে দূৰলৈকে দেখছা কিমান দূৰলৈকে আহিছে কাপোৰ ভিজাব নোৱাৰি বৰ্তমান কাপোৰ এটাই যিহেতু নেকি এটাই কাপোৰ লৈ আহিছোঁ সেইটো কাৰণে ভিজাব নোৱাৰি চাওক এইখিনি পাওঁ তালৈকে গৈছে এইখিনি যদি খাই আহি যাব
ইয়াতে যদি কোনোবাই ঘোঁৰাত উঠিব বিচাৰে ঘোঁৰাতো উঠিব পাৰে, ঘোঁৰাত উঠি এনজয় কৰিব পাৰে। কাৰণ ইয়াত এটা ঘোঁৰাত উঠিলে 100 টকা লয় নেকি, উঠি পোৱা নাই বাৰু। আগৰ পৰা যিহেতু ঘোঁৰা বা উটটো দেখাই আছোঁ বাৰু, ঘোঁৰাত উঠি বৰ্তমানে এনজয় কৰি আছে। 100 টকা লয় এটা, এপাক এনেকৈ এপাক ঘূৰাই বা এপাক বা দুপাক ঘূৰাই দিব এনেকৈ কৰি তাতে 100 টকা লৈ ল'ব। কাৰণ ইয়াতে বহুতখিনি টকা উপাৰ্জন কৰে। কিন্তু এনেকৈ এপাক দুপাক ঘূৰাই এজন মানুহ যদি এপাক ঘূৰাওঁতে 100 টকাত ডিমাকালা মানুহ তাকে কয়, অসমীয়াত ডিমাকালা মানুহ কয়। আৰু এইফালে খাবৰ পাত গান বাজনা চব চলি আছে জানিছে। এনেকৈ সকলোৱে এনজয় কৰিবলৈ আহে ওচৰত, আৰু কিনো কৰিব আহিব সেইটোৱে আৰু। ফটো উঠি আছে, ভিডিঅ' বনাই আছে। আৰু ইয়াতে ডিউটি দিয়াবিলাকে ডিউটি দি আছে। ইয়াত দেখিছে পুলিচ আছে লগত, গাঁৱতো দি আছে যাতে কোনোবাই দূৰলৈকে নাযায়, তাৰে ডিউটি দি আছে, আচাৰি লৈ আছে। এইবিলাকে কথা নুশুনে, এইবিলাক DSRটো লগাই দিয়ে।